নকওঁ কদাপি যোৱা যোৱা তোমাৰ দ্বাৰকাধিপতি কবাগৈ তেওঁৰ পৰম মিত্ৰ সুদামা আহিছে অৱশ্যে তেওঁ যদি মোক সাক্ষাৎ কৰিবলৈ নাহে তেনেহ'লে মই এই স্থানৰ পৰাই উভতি যাম দ্বাৰপাল ঠিক আছে দ্বিজবৰ তেন্তে আপুনি সৌ বৃক্ষৰ তলত আশ্ৰয় গ্ৰহণ কৰক আৰু ময়ো যাওঁ দ্বাৰকাপতিৰ কাষে যাওক দ্বিজবৰ আপুনি খন্তেক বিশ্ৰাম কৰক সুদামা তই স্বস্থানে যাগৈ সুদামা তই স্বস্থানে যাগৈ ক'ত ক'ত দ্বাৰকাধিপতি কৃষ্ণ আৰু তই দৰিদ্ৰ ব্ৰাহ্মণ তোক সাক্ষাৎ কৰিবৰ বাবে তোৰ পৰম মিত্ৰ নাহে সুদামা নাহে তই গুচি যা সুদামা কিন্তু সন্দেহ কৰিছো অপেক্ষা কি জানিবা মোৰ পৰম মিত্ৰৰ সাক্ষাৎ হৈ নিধন কৰিলে আপুনি সেই শালবৰ্ণীপতিকে বৰ কষ্টৰ মাজেৰে নিধন কঢ়িয়াবলৈ হ'ল মোৰ শালবৰ্ণীপতিক প্ৰথমে মই তাৰ সৌভ নগৰখন কৰিলোঁ ধ্বংস তাৰ পাছত মোৰ সুদৰ্শন চক্ৰই তাক কৰিলোঁ নিধন প্ৰতিশোধৰ অগ্নিত দগ্ধ হৈ নিজৰ পতন নিজেই মাতিলে নিশ্চয় নিশ্চয় দেৱী প্ৰভু প্ৰভু প্ৰণাম প্ৰভু দ্বাৰপাল প্ৰভু অকস্মাতে আমাৰ অহাৰ উদ্দেশ্য কি প্ৰভু আমাৰ সিংহদ্বাৰত অপেক্ষাৰত এজন দৰিদ্ৰ ব্ৰাহ্মণ ৰৈ আছে হয় প্ৰভু আৰু তেওঁ আপোনাৰ দৰ্শনৰ বাবে আহিছে সৌ বৃন্দাবনৰ পৰা মোৰ দৰ্শনৰ বাবে আহিছে ৰুক্মিণী কোন হ'ব পাৰে তেওঁ দ্বাৰপাল ললানে তুমি তেওঁ সত্য পৰিচয় হয় প্ৰভু মলিয়ন বস্ত্ৰ পৰিধান কৰা সেই দৰিদ্ৰ ব্ৰাহ্মণজনে বাতুলৰ দৰে কৈছে তেওঁ হেনো পৰম মিত্ৰ আপোনাৰ মোৰ পৰম মিত্ৰ তেওঁ নাম কি দ্বাৰপাল তেওঁৰ নাম প্ৰভু কোৱা দ্বাৰপাল তেওঁৰ নাম
সুদামা প্ৰভু সুদামা হয় প্ৰভু মোৰ সুদামা মোৰ প্ৰভু মোৰ পৰম মিত্ৰ সুদামা হয় প্ৰভু মোৰ পৰম মিত্ৰ সুদামা মোৰ ওচৰলৈ আহিছে হয় প্ৰভু তেওঁ সিংহ দুৱাৰত অপেক্ষাৰত তেওঁক সিংহ দুৱাৰতে ৰ'বলৈ চাগৈ মই পূজা অক্ষয় সকলোবিলাক দি তেওঁক আদৰি আনিমগৈ আছে প্ৰভু। দুৱাৰপাল প্ৰণাম প্ৰভু ৰুক্মিণী স্বামী মোৰ পৰম মিত্ৰ আহিছে তেওঁ পূজাত যাতে কোনো ক্ৰতি নপৰে চোৱা ৰুক্মিণী ময়ো যাওঁ মই সখাৰ কাষলৈ সুদামা সুদামা তই এতিয়াও কিয় অপেক্ষা কৰি আছ তই গুচি যা সুদামা তই গুচি যা স্বস্থানলৈ ক'ত তাৰকাধিপতি কৃষ্ণ আৰু ক'ত এজন দৰিদ্ৰ ব্ৰাহ্মণ মোৰ পৰম মিত্ৰ নাহে সুদামা তই গুচি যা সুদামা তই গুচি যা তোৰ পৰম মিত্ৰই তোক সাক্ষাৎ কৰিবলৈ নাহে সুদামা নাহে কৃষ্ণ ঘোড়া মারা গীত অপূর্ব
মোক সাক্ষাৎ নকৰাকৈ তুমি কলৈ যাবলৈ ওলাইছিলা সুদামা? তুমি যে অহত পলম কৰিছিলা কৃষ্ণ। পলম মই কৰা নাছিলো সখা। অত বৰ্ষৰ পাছত মোলৈ তোমাৰ অলপমানো মনত নপৰিল নে সখা? কৃষ্ণ, তুমি এনেকুৱা কথা নকবা কৃষ্ণ। মই সদায় তোমালৈ মনত পৰে কৃষ্ণ। তেন্তে তুমি অহা নাছিলা কিয় অহা নাছিলা? কিয় অহা নাছিলা? মোর বিধানী কি জানিবা তুমি কৃষ্ণ? বুজিছো, তুমি ভাবিছা নহয় মই দ্বাৰকাৰ অধিপতি হৈ তোমাক পাহৰি যাম বুলি নহয় জানো সখা? অ কৃষ্ণ, তুমি ভুল ভাবিছা সখা, তুমি ভুল ভাবিছা। মোৰ শৈশৱৰ লগৰীয়া মোৰ পৰম বান্ধৱ মই কেনেকৈ পাহৰি যাম? কৃষ্ণ, মোৰ ভুল হ'ল মিত্ৰ, মোৰ ভুল হৈছে। মোক ক্ষমা কৰিবা। তোমার লীলাম বুঝে
ব'লা এতিয়া আমি যাওঁ ৰাজকাৰেঙলৈ। তোমাক তোমাক স্বাগতৰ বাবে সকলোবিলাকে ৰৈ আছে তোমাৰ অপেক্ষা। নহয় সখা, মই ইয়াৰ পৰাই উভতি যাম সখা। তোমাক সাক্ষাৎ কৰিবলৈ আহিলো যেতিয়া মই তোমাৰ সাক্ষাৎ পাই মোৰ কৌটি কৌটি জন্ম মোৰ সফল হ'ল সখা। সখা, তুমি ইয়াৰ পৰা যাবগৈ। যোৱা যোৱা সখা। ভাল সখা। নহয় সখা, তুমি মোক আলিংগন কৰা মাত্ৰে মোৰ সকলো দুখ সকলো মই পাহৰি পেলাইছো সখা। সখা বাৰু পলম নকৰোঁ সখা, ব'লা তোমাৰ কাৰণে সকলোবিলাক অপেক্ষা কৰি আছে। নহয় সখা, মই ইয়াৰ পৰাই উভতি যাম সখা। মোৰ তুমি আগৰ দৰে বৰ সৰল হৈ আছা সখা। ব'লা। নহয় সখা, মই যদি এনেদৰে মলিয়ন বেশেৰে তোমাৰ দ্বাৰকা নগৰীত প্ৰৱেশ কৰোঁ সখা, তেনেহলে তোমাক তোমাৰ ৰাজ্যৰ প্ৰজাগণে হাঁহিব সখা, আৰু তোমাৰ পত্নী হবে তোমাক কৰিব অপমান। আৰু মোৰ মিত্ৰৰ মই অপমান হোৱাটো মই নিবিচাৰো সখা। সেই মলিয়ন বেশেৰে মই দ্বাৰকাপুৰীলৈ নাযাওঁ সখা, মই ইয়াৰ পৰাই উভতি যাওঁ। মই পৰম ধন্য হলো সখা। মোক অপমান কৰিলেও কৰক, কোনোবাই হাঁহিলেও হাঁহক, কিন্তু তুমি মোৰ ওচৰলৈ, তুমি মোৰ লগত যাবই লাগিব। তুমি